যদি তোমালোকে শুৱাৰ সময়ত মোবাইলৰ ৱাইফাই ডেটা অন কৰি বা মোবাইলটো চাৰ্জত থৈ শুই যোৱা তেন্তে এইটো শুনি যোৱা। যেতিয়া মোবাইলৰ ডেটা ৱাইফাই অন থাকে তেতিয়া ফোনবোৰে ৰেডিঅ' ফ্ৰিকুৱেন্সি শক্তি নিৰ্গত কৰে, যিয়ে তোমালোকৰ টোপনি জাগৰণৰ চক্ৰ নিয়ন্ত্ৰণ কৰা হৰমন মেলাটনিনক ডিষ্টাৰ্ব কৰে। ফোনবোৰ চাৰ্জ কৰাৰ সময়ত স্বাভাৱিকতে তাপ উৎপন্ন কৰে আৰু ই ব্ৰেইনক ৰেষ্ট কৰাত বাধা প্ৰদান কৰে, আৰু যিমান বেছি ওচৰত থাকে সিমানে এক্সপ'জাৰ বেছি হয়। সেয়ে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আৰু বহুতো নিউৰো চাইণ্টিষ্টে কৈছে যে শুৱাৰ সময়ত ফোনবোৰ বিচনাৰ পৰা দূৰত ৰাখিব লাগে। কিছু লোকে ফোনটো পিলৰ তলত থয়, এইটো কেতিয়াও কৰিব নালাগে। ইয়াৰ সলিউচন হৈছে ফাৰ্ষ্ট ফোনৰ ডেটা ৱাইফাই বন্ধ কৰি ৰাখিব লাগে বা এয়াৰপ্লেন মোড কৰি থব লাগে। ছেকেণ্ড, শুৱাৰ সময়ত ফোন চাৰ্জত দিব নালাগে, পাৰিলে দিনতে চাৰ্জ দি থব লাগে। শুই থকাৰ সময়ত ফোনটো যদি কোঠাটোত থাকিব লাগিব তেন্তে বিচনাৰ পৰা কমেও 3 ফুট দূৰত ৰাখা। তোমালোকৰ ব্ৰেইন, হৰমনছ এই সকলোবোৰ ৰাতি ৰিপেয়াৰ হয়, গতিকে ৰাতি ফোন নহয় নিজৰ বডিটোক চাৰ্জ হ'ব দিয়া। তেন্তে তুমি শুৱাৰ সময়ত ফোনটো ওচৰত ৰাখানে? কমেণ্ট কৰিবা। তেন্তে আজি কি শিকিলা?